এই ছিজনটো বিৰাট ভাল লাগে জানে কিয় জানেনে কাৰণ এতিয়া সেই ধানবোৰ যে সেউজীয়া হৈ থাকে পথাৰবোৰ আৰু এই পথাৰৰ মাজে মাজে কহুৱাবোৰ ফুলিবলৈ ধৰে আৰু ইয়াৰ ৰাস্তাই ৰাস্তাই কহুৱা ফুলি আছে আৰু আমাৰ ছোৱালী খুব হেঁপাহ কহুৱা ফল কেনেবাকৈ ধৰি হ'লেও ল'ম বুলি কিন্তু ইচ্ছা কৰিছে যদি তাই পোৱা নাই এতিয়ালৈকে ল'বলৈ যিকোনো অনুষ্ঠান এটাতে এওঁলোকক মই বহুত ছাপোৰ্ট কৰোঁ আৰু নমস্কাৰ সকলোকে কেনে আছে সকলোৱে জনাব কমেণ্ট কৰি বিয়া এখন খাবলৈ বুলি লৈ আহিছোঁ আৰু ইমানেই ৰ'দ দিছে মানে নক'বলৈ নাই আৰু মোৰ ড্ৰেছ দেখি চাগে আৰু গৰম উঠিছে আপোনালোকে এইপিনে ৰ'দৰ পতাপত মানে গাড়ীৰ ভিতৰত ৰ'দ পৰিছে এইপিনে আমাৰ ডাঙৰ চাহ এই আমাৰ ডাঙৰ চাহ গাড়ীটো আগত সৰু চাহ বুলি কওঁ আমাৰ ল'ৰাটো আৰু বাটটো অকণমান দীঘলীয়া আছিলে তামাম মোৰ ভোক লাগি আহিছিলে বহুত সময় হ'ল খোৱা নাই একো আৰু এয়া বিয়া ঘৰ পালোঁ বিয়া ঘৰতো মানুহবোৰৰ অৱস্থা চাওক গৰমত কি হৈছে আৰু এইপিনে আহি পালোহি খোৱাৰ টেবুলত খাবলৈ বুলি এইপিনে বহি লৈছোঁ এয়া চাওক মানুহবোৰৰ অৱস্থা কিন্তু বহুত গৰম হৈছে দেই বহুত গৰম মানে এই ভাতটো দিছে গৰম ভাত দেখি আৰু মোৰ গৰম উঠিছে ভাতবোৰ অলপ গৰম হৈ আছে আৰু বাকী এওঁলোকে দি আছে এওঁলোককে মই মানিছোঁ মানে ইমান গৰমতো চাওকচোন কিমান ধুনীয়াকৈ দায়িত্ব পালন কৰিছে ভাতটো খাই দিলোঁ অকণমান বহি দিছোঁ গৰম হৈছে এই ফেনখনৰ তলত আৰু ৰভা তলিখন অকণমান দেখুৱাই দিছোঁ ধুনীয়াকৈ আৰু এয়া বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ ইমান গৰম হৈছে মানে ঘৰ কেতিয়া পাম লাগিছেগৈ আৰু মানে ৰ'ব দেই অলপ মানে দেখুৱাই এই যে দেখিছে যে এইখন হৈছে আমাৰ পশ্চিম ধেমাজি কলেজখন মই মানে এইফালে আহিছোঁ কাৰণে অকণমান দেখুৱাই দিছোঁ আৰু এয়া হৈছে আমাৰ ঘুগুহা দৌল এই শুনিছে চাগে বহুতে আপোনালোকে আৰু আহিলোঁ আমি খৰধৰকৈ আহিবলগীয়া হৈছে আৰু গধূলি হ'লহি ঘৰ পামগৈ এতিয়া আৰু বেছি সময় নাই আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব সকলো আৰু বাই বাই